हेलो गाइस, ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক কমেন্ট শেয়ার কৰি দিব। আজি বাৰে বাৰে অনুভৱ হৈছে তোমাৰ কথা, এৰি অহা দিনবোৰৰ কথা, তুমি দিয়া স্মৃতিবোৰ, তুমি দেখুওৱা সপোনবোৰ, তোমাৰ বুকুৰ মাজত ঠাই দিছিলা, কৰিছিলা বহুত মৰম, আৰু আজি এনেকৈ আঘাত দি গুচি গলা। এইটোৱে আছিল তোমাৰ ৰংলীলা। তুমি জীয়াই থকা তোমাৰ সকলো ভাল লগা কাৰণবোৰ লৈ ময়ো জীয়াই থাকিম তোমাৰ সকলো অতীতক লৈ। তোমাক এৰি থকা বহুত কষ্ট, কিন্তু তাতকৈ বেছি কষ্ট হ'ল তুমি উভতি নাহিবা জনাৰ পিছতো তোমাৰ আশাত ৰৈ থকা। তুমি গোটেই জীৱন লগত থাকিবা বুলি কৈছিলা, আৰু আজি চবৰ আগত তুমিয়ে গুচি গলা। তুমি এৰি গলে মই থাকিম কিদৰে, মই থাকিম কিদৰে, তোমাক হেৰুৱা বেদনালৈ বুকু চাতে। মনে বিচাৰিলে তোমাৰ মৰম পাবলে, তোমাক কাষত পাবলে, জানো আহিবা মৰম হৈ মোৰে কাষলে, জানো আহিবা মৰম হৈ মোৰে কাষলে। কেতিয়াবা বেৰঙীন কষ্ট বুকুৰ মাজত কান্দে। চব বস্তু চবে নাপায়, আৰু যাই পায় তাৰ ভাগ্যত বেছি সময় নাথাকে। সেয়াই হ'ল মানুহৰ জীৱন। হেল্ল' গাইজ, যদি ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ ভাল লাগে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে বেল আইকনটো দবাই দিব। ধন্যবাদ।